30 দিনতকৈ অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হ'লে পদ হেৰুৱাব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে। দেশত আহি আছে নতুন বিধেয়ক। দেশত শীঘ্ৰেই আহিব পাৰে এখন কঠোৰ আইন। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীয়ে হেৰুৱাব পাৰে পদ। 30 দিনতকৈ অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হ'লে হেৰুৱাব পদ। 31 দিনৰ দিনা নিজেই পদ এৰিব লাগিব মন্ত্ৰীসকলে। 5 বছৰ বা তাতকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। লোকসভাত এই বিধেয়ক উত্থাপন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। 31 সংখ্যক দিনত পদ এৰিব লাগিব মন্ত্ৰীসকলে। আজিৰ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, উচ্ছেদ বন্ধ নহয়। উচ্ছেদৰ মাজতে সজাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান। কোনো অবৈধ বেদখলৰ উচ্ছেদ বন্ধ নহয়। ডিষ্ট্ৰিক্টত উচ্ছেদ চলাবলৈ সাজু কৰিছে তালিকা। উচ্ছেদ অভিযানৰ মাজতে উত্তপ্ত পৰিস্থিতি হোজাইত। বুলডোজাৰ বন্ধ কৰিবলৈ অধিবক্তাৰ ধমক প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, পুনৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই অসমত। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে এইবাৰ আমছুৱে। গৃহ সচিব আৰু ভাৰতৰ নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ দাখিল আমছুৰ। অসমত SIRৰ কোনো প্ৰয়োজন নাই বুলি পত্ৰ আমছুৰ। বিভিন্ন সময়ত নাগৰিকত্ব প্ৰমাণ দি আহিছে সংখ্যালঘু লোকে। পুনৰবাৰ নাগৰিকত্ব প্ৰমাণৰ কাগজ পত্ৰলৈ দৌৰাদৌৰি কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই। NRC হৈ যোৱাৰ পিছত কি প্ৰয়োজন আছে SIRৰ? NRCত নাম থকা সকলক SIRত পোনপটীয়াকৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে। NRCত নাম নথকা লোককো আইনী প্ৰক্ৰিয়া শেষ নোহোৱালৈকে নাম কৰ্তন নকৰাৰ আহ্বান। মিয়া খেদাৰ নামত সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰক লৈও গৃহ বিভাগক স্মাৰক পত্ৰ। মিয়া খেদাৰ নামত গণ উন্মাদনা সৃষ্টি কৰা দল সংগঠনৰ বিৰুদ্ধে ল'ব লাগে কঠোৰ ব্যৱস্থা। গৃহ সচিব আৰু ভাৰতৰ নিৰ্বাচন আয়োগক স্মাৰক দাখিল আমছুৰ। আজিৰ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সাক্ষাৎ GMCত মৃত্যু হোৱা শিশুটিৰ পৰিয়ালৰ। GMCৰ সন্দৰ্ভত তদন্ত আৰম্ভ মহানগৰ আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰিছে কৰ্তব্যৰত নাৰ্ছ ভানুপ্ৰিয়া মিছনক। GMCৰ অধীক্ষক চিকিৎসকৰ বিৰুদ্ধে তদন্তৰ দাবী পৰিয়ালটোৱে। GMCHত মৃত্যু হোৱা শিশুটিৰ পৰিয়ালে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক। GMCৰ অধীক্ষক চিকিৎসকৰ বিৰুদ্ধে তদন্তৰ দাবী পৰিয়ালটোৱে। তদন্তৰ ক্ষেত্ৰত ধেমালি কৰাটো অভিযোগ ভুক্তভোগী পৰিয়ালৰ। এজাহাৰত দুজনকৈ চিকিৎসকৰ নাম উল্লেখ কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। পৰিয়ালটোক ক্ষীপ্ৰতাৰে তদন্তৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ। 100% সুস্থ নোহোৱালৈকে GMCতে চিকিৎসা চলিব মাতৃগৰাকীৰ।